कबर ভিতৰতে पानी में गया पैसा यार हे गाइज अस्सलाम वालेकुम मोर नतुन भिडिओत সকলোৰে वेलकम মই আজি ৰাতি ভিডিওটো স্টাৰ্ট কৰি আছো 8:30 হৈ আছে খানা চানা খাই হৈ গ'ল আৰু অফিসৰ পৰা আহি পেলাই মই খানা বনাইছো তাৰ পিছত খাই লৈছো আৰু এটা খাবলৈ কাৰণে মন নাই কি সো নাখাও ৰাতিপুৱা উঠি একদম জি বনাব আছে বনাই মিলি খাম আৰু অফিস যাম কালি গুড ফ্ৰাইডে হয় কিন্তু মোৰ অফিস বন্ধ নাই আৰু এতিয়া ভাবিছো মই অকমান স্কিন কেয়াৰ কৰো সো ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু ফলে আইনা গৈছো হেল্ল হেল্ল So skin care करूँ so मैं नतुन फेस पैक এটা লৈছিলো फेस मास्क হৈছে এইটো হৈছে ডটেন কি স্কিন কেয়ার ম্যাঙ্গো ডিটেন ক্লে মাস্ক সো এইটো ভাবিছো মই অকমান লগাও এতিয়া বহুত দিন হৈ গ'ল স্কিন কেয়ার কৰা নাই আৰু টাইমো নাপাও আজি কি জানো কি মন গ'ল আজি মন গৈছে কৰিব কাৰণে সো বলক কৰো আৰু মইতো ডটেন কি বস্তু অবভিয়াসলি ভালে পাও মোৰ ভিউয়াৰ জুনে আগৰ পৰা চাই আহিছে গম পাই যে মোৰ কমপ্লিট মোৰ স্কিন কেয়ার ডটেন কি হয় ডটেন কি ইউজ কৰি আছিলো তাৰ পিছত ইকোলজিকাত গলো তাৰপিছত আকৌ এটা ডটেন কি আহি গৈছো দেখাও আপোনালোকক মোৰ কি স্কিন কেয়ার আছে আৰু মানে মই কি ইউজ কৰো ডটেন কিৰ বস্তু वेलकम टू माय पिटारा गाइज एटू मोर पिटारा হয় ইয়াত সব বস্তু আছে আৰু কোনবা ভাবিব পাৰে যে ইয়াত মেছ বক্সটো কিয় আছে ইয়াত মেছ নাই কিয়া গাইজ ইয়াত আছে ফুড বিকজ ফুডৰ ডিব্বাটো ভাঙি ভাঙি যায় পৰিলেই ভাঙি যায় হেতু কাৰণে ইয়াত মই ৰাখি থৈ দিছো সো বলক এটা এটাকে স্টাৰ্ট কৰো সো ফাৰ্ষ্টত এখিনি মোৰ মেকআপ হয় বাৰু এখিনি মই অতৰাই দিও সো এখিনি হৈছে মোৰ বস্তু আৰু মই স্টাৰ্ট কৰো এটো হৈছে ফাৰ্ষ্ট অফ অল ফেস ওয়াশ watermelon refreshing gel face wash eto face wash মই ইউজ কৰো তাৰ পিছত এটো হৈছে সিৰাম আৰু এটো নরমাল ফেস সিরাম নহয় এটো অলপমান এক্সফোলিয়েট কৰে ডিটেনিংৰ কাৰণে হেল্প কৰে থাৰ্ড হৈ গল মোৰ ময়শ্চাৰাইজাৰ যোনটো মই ইকোলজিকাৰ এতিয়া ইউজ কৰি আছো বিকজ এই ময়শ্চাৰাইজাৰটো মোৰ ফেভৰেট ইকোলজিকাৰ সো ডটেন কি মই কিনা নাই ময়শ্চাৰাইজাৰ মই ইকোলজিকাৰে লগাইছো এটো হৈ গল ময়শ্চাৰাইজাৰ তাৰ পিছত আহি গল এটো হৈছে সানস্ক্ৰিনৰ গাইস বটলটো ইমান কিউট হয় চাচোন ইমান কিউট এটো ইজ আ watermelon cooling sunscreen আৰু কুলিং কৈছে যেতিয়া কুলিং হয় গাইস অন গেস ক্যামেৰাটো থৈ মেলি কথা পাতো মানে মোৰ ভাগৰ লাগি গৈছেগে মোৰ আৰু এটা ফোন আছে এক সেকেন্ড মই লৈ আনো এটো হৈছে গাইস মোৰ সেকেন্ড ফোন যোনটো ফ্ল্যাশটো এটা কাম দিব বিকজ মই ৰিং লাইট এতিয়ালৈকে কিনাই নাই তো ইয়াৰ ফ্ল্যাশটো মোক কাম দিব লাইটৰ কাৰণে এটো কাম দিব আৰু এটো সেকেন্ড ফোন গাইস মোৰ অফিসৰ হয় বিকজ মই অফিসত কাম কৰি যেতিয়া কথাটো পাতিব লাগিব ন মানুহৰ লগত সো এটো ফোন অফিসৰ হয় যোনটো মোৰ লগতে থাকে মই কথা পাতো মই ইউজ কৰো এক সেকেন্ড মই সেট কৰি লও তাৰপিছত আপোনাক লগ পাইছো গাইস ইমানটোৱে দেখাব পাৰিম আৰু ইয়াতকে বেছি ভাল কোৱালিটি নোৱাৰিম গাইস মোৰ ইমান ডাৰ্ক সাৰ্কলছ হৈছে কাম কৰি হৈছে গাইস ডাৰ্ক সাৰ্কলছ আৰু এফালে গামছা সামছা লটকিছে ব্লেক ইগনোৰ গাইস সো মই কি কৈছিলো সানস্ক্ৰিনৰ কথা কৈছিলো আৰু সানস্ক্ৰিনটোত গাইস যেনেকা মেনশন আছে যে এটো কুলিং হয় কুলিং কৰে লগোৱা লগে লগে গম পোৱা যায় যে কুলিং হয় বুলি তাৰ পিছত মাস্কটো এটো মই দেখাই দিলো যোনটো ম্যাঙ্গোৰ হয় আৰু একদম ম্যাঙ্গোৰ গোন্ধ আহে মই লগালে আগতে মই ঘৰত থাকোতে মই এবাৰ লগাইছো তাৰ পিছত মায়ে খালি গোন্ধটো পালে ইমান আমাম গোন্ধাইছে বহুত ধুনীয়া একদম টেস্টি লাগে এনেকা মই যে খাই দিও পিছত আৰু এটা এবাৰ মই ফাৰ্স্ট টাইম লৈছো গাইস নতুন বস্তু এটা দেখাই দিও আপোনালোকক এটো হৈছে এটো হৈছে watermelon cooling sunscreen body spray shortly sunscreen হয় কিন্তু মানে স্প্ৰে ফৰ্মত হয় বডি কাৰণে মই এটা স্কুটি চলাই থাকো আৰু অফিসৰ পৰা স্কুটি লৈ পেলাই ঘৰৰ পৰা স্কুটি লৈ মই অফিস যাও সো হেতু কাৰণে মই ইউজ কৰো হাতত আৰু ভৰিত আৰু ডিঙিত সো মাই ফোন কৰিছিলে হেতু কাৰণে আধাত কাটিবলকে হৈ গল কি কৈছিল মই পাহৰি থাকিলো সো এটো সানস্ক্ৰিন হয় গাইস এটা মই এটো ৰাখি দিও আৰু মোৰ গাইস এটা আদত আছে বস্তুটো কভাৰত ৰাখা মোৰ যিমান বস্তু আছে সব কভাৰতে পাব সব কভাৰ ভিতৰতে থাকে সব কভাৰৰ ভিতৰতে থাকে জিয়ে বস্তু নহক এভৰিথিং উইল বি ইন দ্য কভাৰ এটো স্মাৰ্টস দেখিছে তো ইয়াৰ কভাৰ আছে এটো সব বস্তুৱে কভাৰ এটো নাজানো এটো আদত হয় আৰু মোৰ ওচৰত যদি কোনবাই বেলেগেও মানে খুলুতে বক্সটো যদি ফালি চালি দিয়ে নেহি চলেগা ওপৰত গাইস মই দুটা লিপ বাম লগাইছো আৰু এটা লিপ বাম ক'ত গৈছিল এটো হৈছে লিপ বাম এটা হৈছে দুইটা লিপ প্লাম্পিং হয় কিন্তু লিপ প্লাম্পিং একো নকৰে নরমাল এটা লিপ বাম হয় এটো নন কালার এটো কালার নাই কে ট্রান্সপারেন্ট হয় আৰু এটো অলপমান টিন্টেড হয় ভিটামিন সি প্লাস ই গাইস এনেকা মোৰ লিখছে একো কালার নাই মোৰ লিপছটো মই একো লগোৱা নাই মোৰ মুখটো এতিয়া একো নাই ভুটনি বনি আছো ৰাতি এটা জাস্ট ফেস ওয়াশ কৰি আহিছো মই সো আৰু এটা কথা মই স্কিন কেয়াৰৰ কথা পাতি বহুত বেছি ভাল পাওঁ স্কিন কেয়াৰ মানে মানুহক সাজেষ্ট কৰি যে এটো লগাবা হেতু লগাবা বা
মানে ফেচ ৰিলেটেড মই মেকআপো বহুত বেছি ভাল পাওঁ কিন্তু নিজৰ মুখত মই কৰি বেয়া পাওঁ বাছ খালি শ্বকত কৰি ভাল লাগে চ' এতিয়া মই মুখটো ফেচ ৱাছ কৰি আহিলোঁ গাইছ এতিয়া মই লগাই লওঁ মই এতিয়া ফেচ ৱাছ কৰি আহিলোঁ মোৰ মুখত একো নাইকিয়া এক্সেপ্ট দ্য লিপ বাম ইন মাই লিপছ চ' এতিয়া মই মাস্কটো লগাওঁ গাইছ বলক এতিয়া মই কেমেৰাত চাইছে লগাব নাই মাইনাত চাইছে লগাম চ' এপ্লাই কৰিম বাই হৈ গ'ল আৰু এতিয়া মই জানো বহুত বেছি ফানি লাগি আছোঁ একো নাইকিয়া দিয়ক স্কিন কেয়াৰ হয় আকৌ আপোনালোককহে দেখাইছোঁ আৰু কাকো নাই দেখুৱা নহয় গোটেই দুনিয়াইনো মই দেখাব পাৰোঁ এনেকুৱা থপৰা লৈ পেলাই একো নাইকিয়া গাইছ হাঁহক যাৰ আহিব মন আছে হাঁহক এতিয়া মই শুকাই লওঁ এইখিনি তাৰপিছত ধুই ফেচ মাস্ক লগোৱাৰ পিছত কথা পাতিব নালাগে জানো মই কিন্তু একো নহয় মই পাটাৰ কৰি থাকিম চ' মই শুকাই লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ বাই গাইজ হেৰি মই মুখখন ধুই মেলি আহিলোঁ আৰু কিবা চেঞ্জ দেখিছেনে মইতো মোৰ মুখত একো চেঞ্জ নেদেখোঁ এনেই লগাই থাকোঁ এইবিলাক বস্তু এনেই পেচা গয়া ভাৰ মে পানী মে গয়া পেচা এইবিলাক কৰি থাকোঁ কিন্তু ডিফাৰেঞ্চ আপোনালোকে দেখা পাইছেনে কেমেৰাত মোক কমেণ্ট ছেকশ্যন জনাব আৰু এতিয়া মই শুই থাকোঁ মোৰ টোপনি আছে ৰাতিপুৱা ঠিক কাম আছে অফিচ যাব আছে ভাত বনাব আছে বাই হেই গাইজ এইটো হৈছে নেক্সট দিনাখনৰ ক্লিপ য'ত মই আছোঁ অফিচত আৰু সেইদিনাখন ইমান বেছি কাম আছিলে বিকজ প্ৰেছ আহি আছিলে আমাৰ স্কুলত আমাৰ স্কুলটো যিহেতু নতুন হয় চ' পাব্লিচিটি অকণমানটো নেচেচেৰী হৈয়ে যায় আৰু বহুত বেলেগ বেলেগ ইউটিউবাৰ্ছো আহিছে শ্বুট কৰিবৰ কাৰণে চ' সেয়াই সেইবোৰ কৰোঁতে বহুত মানে ৰাতিপুৱা বহুত বেছি বিজি আছিলোঁ আৰু গোটেই ইভেণ্ট মেনেজমেণ্ট ৰুম ছেটআপ ডেক'ৰেশ্যন বাগেৰা চব মই কৰি আছিলোঁ চ' সেইটো কাৰণে বহুত বেছি বিজি হৈ গৈছিলোঁ আৰু মই ভিডিঅ' বনাবও টাইম পোৱা নাছিলোঁ আৰু এইটো ক্লিপত মই কথা কৈ আছিলোঁ কিন্তু মোৰ আৱাজটো ক্লিয়াৰ হোৱা নাছিলে কাৰণে এতিয়া মই ভইচ অভাৰ কৰিবলগীয়া হৈ আছে চ' সেয়া নিজৰ মুখখন অকণ ঠিক কৰিবৰ কাৰণে আহিলোঁ বিকজ ঘামি জিমি মই চেচ হৈ গৈছিলোঁ আৰু ভাবিছোঁ আজি আপোনালোকক স্কুলটোও দেখাই দিওঁ ক্লাছৰুমবোৰ দেখাই দিওঁ পূৰাটো কমপ্লিট হোৱাগৈ নাই ছেটআপ চ' সেয়ে ব'লক দেখাই দিওঁ এইটো হৈছে প্লে গ্ৰুপৰ ক্লাছৰুম যোনটো পেইণ্ট বাগেৰা বাকী আছে এইটো ডৰিমন থিমত আছিলে চব কালাৰফুল আছে নে বাচ্চাবিলাক একদম চাই ভাল ফূৰ্তি পাই যাব আৰু তাৰপাছত আছে আমাৰ LKG ক্লাছৰুম এইটো হৈছে LKG ক্লাছৰুম ৰাউণ্ড অফ হৈ বহিব ষ্টুডেণ্টছ এইটোৰ মই পেইণ্ট বাগেৰাটো কমপ্লিট হৈ গ'ল এইটো ছোটা ভীমৰ থিমত আছিলে সেইফালে চাওক এয়া পেইণ্ট বাগেৰা হৈ গৈছে কমপ্লিট আৰু বহুত বেছি ধুনীয়া আছিলে কালাৰফুল হয় মানে ষ্টুডেণ্টক যাতে হেপ্পী থাকিব পাৰে ন কান্দা কুটা নকৰে সেইটো হিচাপত বনোৱা হৈছে তাৰপাছত আছে এইটো UKG ক্লাছৰুম ইয়াত ছিংগলকৈ বহিব আৰু এইটো ধুনীয়া আছিলে মানে এৰিয়া বহুত ধুনীয়াকৈ বনাইছে তাৰপাছত আছে 7লৈকেতো আমাৰ ক্লাছেছ আছে বাট এতিয়ালৈকে ছেটআপ হোৱা নাইকিয়া কাৰণে মই বেলেগ ক্লাছবোৰ ভিডিঅ' কৰা নাই গাইজ চব মিডিয়া হেৰি কৰি হৈ গ'ল আৰু এতিয়া মই জাষ্ট বহি আছিলোঁ এইফালে চোফাত বহি আছিলোঁ চৰাই এটা সোমাই গৈছে আৰু ওলাব পৰা নাই মই এইটো এৰি দিওঁ বাহিৰত এৰি দিম তোকে এৰি দিম দে চ' গাইজ মইতো স্কুলত ইমান এটা ব্লগ কৰিব নোৱাৰিলোঁ বিকজ প্ৰেছ আহিছিলে আজি স্কুলত চ' সেইখিনিতো মই দেখাইছোঁৱে আৰু সেইখিনি মই নাই দেখুৱা বাৰু চৰি চ' প্ৰেছ আহিছিলে আজি ভিডিঅ' সেইবিলাক উঠাবৰ কাৰণে সেইকাৰণে আজি অলপমান ডেটো বিজি আছিলে যিমানখিনি পাৰোঁ মই স্কুল ক্লাছৰুম সেইবোৰতো দেখাই দিলোঁ আৰু তাৰ ওপৰত এতিয়াতো ক্লাছ 7লৈকে আছে বাৰু ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰটো ৰেডি হোৱা নাই খালি গ্ৰাউণ্ড ফ্ল'ৰটোৱে ৰেডি হৈছিলে তো সেইখিনি যিমানখিনি পাৰোঁ মই দেখাই দিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে গাইজ প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আন এটা ভিডিঅ'ত আকৌ লগ পাম আৰু এটা কথা আজি ছানডে হয় আৰু আজি 3টা বজাত মই লাইভ আহি আছোঁ চ' মোক লাইভত জইন কৰিব চবেই বাই